কি খবৰ নমস্কাৰ স্বাগতম মোৰ চেনেলত আৰু মই বৰ্তমান আছোঁ আমাৰ কলেজত মানে ৱাল মেগাজিনৰ মানে প্ৰগ্ৰাম চলি আছে য'ত মানে তামাম ষ্টুডেণ্ট এফালে আছে আৰু তামাম মানে ৱাল মেগাজিন ইয়াত আছে আপোনালোকে এইফালে চাব পাৰে তামাম মেগাজিন এইটো মানে আমাৰ হয় সংৰক্ষণ পৰিৱেশৰ ওপৰত বনোৱা হৈছে আমাৰ ৱাল মেগাজিনটো আৰু এইফালে ষ্টুডেণ্টসকল আছে ত' গাইজ আছে চাৰিওফালে তামাম ভিৰ এইফালে মানে টোটেল 33টা ৱাল মেগাজিন ইয়াত মানে আছে আমাৰ লাভাল কলেজটো ভাবি ল'ব পাৰে কিমান মানে ক্লাছ আছে বা মানে কিমান হেভি হৈছে এক্সেভাৰিকাৰ এই কিমানটো ৱাল মেগাজিন আৰু আমাৰ এইফালে শিক্ষাগুৰুসকল আমাৰ ছাৰ আছে ওচৰত আৰু ছাৰক অকণমান সুধিম আমাৰ মানে ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ ছাৰ এজন আছে তেওঁ মানে ইউটিউবত ভিডিঅ' বনায় আৰু ময়ো বনাওঁ ছাৰক সুধিছোঁ আজি মানে কেনেকৈ লাগিছে কি লাগিছে আৰু ছাৰক ভিডিঅ' বনাই ছাৰ আজি আমাৰ এইটো মানে ৱাল মেগাজিন কম্পিটিশ্যন হৈ আছে আৰু আপুনি চাইছে 33টা মানে কম্পিটিটৰ মানে ইয়াত আহিছে ইয়াত মানে হেৰি কৰিছে আৰু আপোনাক কেনেকৈ লাগিছে আজি যে ইমান এটা ভাল পৰিৱেশ ইয়াত হৈছে ভাল লাগিছে আজি চাগে লাহোৱাল মহাবিদ্যালয়ৰ সৰ্ববৃহৎ প্ৰতিযোগীৰ সংখ্যা 33খনকৈ ৱাল মেগাজিন 80 পত্ৰিকা আগতে কোনোদিন হোৱা নাছিল এইবাৰ প্ৰথমবাৰলৈ আমাৰ গোটেই মহাবিদ্যালয়ৰ আটাইবিলাক বিভাগ আটাইবিলাক শ্ৰেণীয়ে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা একেবাৰে স্নাতক পৰ্যায়ৰ পঞ্চম ষাণ্মাসিকলৈকে আটাইবিলাক বিভাগে যেতিয়া অংশগ্ৰহণ কৰিছে সেইকাৰণে ভাল লাগিছে আৰু আটাইলৈকে শুভেচ্ছা জনাইছোঁ যে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে পুৰস্কাৰ পোৱাটো ডাঙৰ কথা নহয় তেওঁলোকে যে আচলতে অংশগ্ৰহণ কৰিছে সেইটো ডাঙৰ আৰু মই আশা কৰিছোঁ ভৱিষ্যত দিনবিলাকতো তেওঁলোকে এই ধৰণৰ অংশীদাৰ হৈ থাকক তেওঁলোকে এই ধৰণে অংশগ্ৰহণ কৰি থাকক সেয়ে মই আশা কৰিছোঁ থেংক ইউ ছাৰে ক'লে আৰু মানে পুৰস্কাৰো মেইন নহয় আৰু মানে পাৰ্টিচিপেট কৰিব লাগে আমিও পাৰ্টিচিপেট কৰিছোঁ আমাৰ ইমান ভাল হোৱা নাই পাৰ্টিচিপেট কৰিছোঁ ইমানটোৱে বহুত আৰু কোনে ফাৰ্ষ্ট প্ৰাইজ পায় সেইটোতো আৰু দেখাম বাৰু আৰু এইফালে আমাৰ জাষ্টিছসকল আছে চাওক আমাক বহুত ছাপোৰ্ট কৰিছে মানে আমাৰ ৰুমত প্ৰায় 280 মান ষ্টুডেণ্ট আছে কিন্তু 60টামানহে পইচা দিছে আৰু 5টামানহে 5-6টামান আমি কামত লাগিছোঁ তাৰ ভিতৰত হ'লে এইকেইজনী সেইফালে এজনী আৰু এইফালে এই লুকাই আছে চাইছে এইটো গধূলি বহুত ধুনীয়া আছে দেই কিন্তু এইটো কলা পৰিচয়তে ইয়াত ইমান ভাল মানে আৰু এইফালে আছে আমাক ছাপোৰ্ট কৰা ব্যক্তিগণ চ' গাইজ কোন উইনাৰ হয় সেইটো দেখাম বাৰু চ' গাইজ এনেকেই জাজমেণ্টসকলে এটা এটাকৈ প্ৰতিখন ৱাল মেগাজিন ভালকৈ চালে আৰু অৱশেষত আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰে ঘোষণা কৰি দিলে কোনকেইটা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আৰু ফৰ্থ মানে 4টা বাছা হৈছিল আৰু এইটো শুনক প্ৰথম কোন তাৰপিছত আমিও প্ৰতিযোগিতাত হাৰি 500 টকা লৈ এনেকৈ হোটেলত সোমাই গ'লোঁ আৰু কিবা কিবি খাই দিলোঁ তাৰপিছত ঘৰলৈ গুচি আহিলোঁ আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই